নমস্কাৰ বন্ধুসকল, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ 100টা ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে মই বহুত দিনতে কৈছিলোঁ, যেতিয়া মই চেনেলটো নখোলা আগতেই 100টা যোনদিনা ছাবস্ক্ৰাইবাৰ হ'ব সেইদিনা মই কিবা এটা খুৱাম বুলি কৈছিলোঁ। আজি মোৰ যিহেতু 100টা ছাবস্ক্ৰাইবাৰ হ'ল, ইহঁতি মোক এৰিয়ে নাই দিয়া, ফুচকা খাবলৈ যাওঁ বুলি কৈছে। সেইটো কাৰণে ফুচকা খাবলৈ যাওঁ, সিহঁতক লৈ যাওঁ, খুৱাই দিওঁগৈ। যিহেতু মই কথাটো কৈছিলোঁ, সেই কথাটো মই যেন ৰাখি দিওঁ, তাকে কৈ পিনে মই এতিয়া দোকানলৈ ওলাই আহিছোঁ, অলপ টাউনলৈ ওলাই আহিছোঁ আৰু। ইহঁতি আজি পূৰা ফুচকা খাম বুলি কৈছে। কেইটা খাব পাৰোঁ খুৱাম, পইচাটো বেছি নাই হাতত, তথাপিও যেইটা খাব পাৰোঁ খুৱাম আৰু। বেছিকৈ তহঁতি মোক বেছিকৈ নুখুজিবি দেই। পেট খালী কৰি লৈছোঁ বুলি কৈছে সিহঁতি। মই যিমান দিওঁ সিমানেই খাব লাগিব আৰু। শক্তি চাই ভক্তি নহয় জানো, যিমান হাতত ধন থাকিব সিমানেই খুৱাব পাৰিম আৰু, তাতকৈ বেছি নোৱাৰোঁ। গৈ আছোঁ এতিয়া। এয়া বাঁহ বেতেৰে সজা খুব ধুনীয়া চকী টেবুল এনেকৈ থিয় কৰি থৈ দিয়া হৈছে। এনেকৈ খুব ধুনীয়াকৈ বাঁহ বেতেৰে সজা হয় এইবিলাক। হোটেলখনতে সোমাম। ফুচকা দোকান যিহেতু বন্ধ এতিয়া, ইয়াতে অকণমান সোমাই পিনে চাহ অকণমান খাই থৈ যাওঁ বুলি সোমাই আহিছোঁ ইয়ালৈ। এইখন হোটেলখনত ইয়াতে সোমাইছোঁ, ইয়াতে অকণমান সোমাই যাওঁ। কি পায় আৰু ইয়াতে তেনেকৈ কিবা এটা অকণমান খাই থৈ যাম আৰু। এয়া চাওক, ধুনীয়াকৈ দেখুৱাই দিছোঁ হোটেলখন। ভিতৰত সোমালোঁ, সোমাই পিনে এতিয়া আৰু সুধি চাওঁ কি পায়। এতিয়াতো অসমীয়াটো নাজানে, যিহেতু অকণমান হিন্দীতে ক'ব লাগিব, হিন্দীটো তথাপিও মই নাজানো সিমান। भैया क्या मिलेगा अभी खाने के लिए? क्या मिलेगा खाने के लिए अभी? आप लोगों का होटल में क्या मिलेगा अभी खाने के लिए? हाँ, ब्रेड आमलेट मिलेगा ना। কি বুলি কৈছে সম্পূৰ্ণ মই ইমান বুজাই দিব পৰা নাই, তথাপিও কি আৰু কিবা এটা ভাবিছিলোঁ, কিবা এটা খাম। আপোনালোকক যিটো খাম মই আপোনালোকক দেখুৱাম। মই নাজানিছিলোঁ, এতিয়া এওঁক মই লগ পাইছোঁ, অসমৰে হয় এওঁ, এই হোটেলখনত কাম কৰে। আপোনাৰ নামটো? ছয়দুৰ ৰহমান। ঘৰ ক'ত? শোণিতপুৰ জিলা ন? শোণিতপুৰ জিলাৰ হয় এওঁ। মই হিন্দীতে কৈ পাইছিলোঁ, তেওঁ যিহেতু মালিকজন ক'ৰ হয়? ইয়াৰে তামিলনাডুৰে হয় নেকি? এওঁক মই লগ পালোঁ শোণিতপুৰ জিলাৰ। এওঁ ইয়াতে কাম কৰে। কিমান দিন হ'ল ইয়াত কাম কৰা? 3 দিন হ'ল। আজি লগাই 3 দিন হৈছে এওঁ ইয়াত কাম কৰা। যিহেতু ভালেই হৈছে, আমি লগ পালোঁ, নিজৰ মানুহে লগ পাইছোঁ, হোটেলত কাম কৰিছে। কিবা এটা সৰহকৈ খাবলৈ পাম বুলি ভাবিছোঁ আৰু কি হয় নাজানো। এয়া এইখন মেনু কাৰ্ড এখন দিছিলে। মেনু কাৰ্ডখনত মই আপোনাৰ কৰিছোঁ ব্ৰেড আমলেট লৈছোঁ। ব্ৰেড আমলেট আপোনাৰ 40 টকাকৈ নৰ্মেল ব্ৰেড আমলেট হয়, 40 টকা লৈছে। সিহঁতি 3টাক খাবলৈ দিছোঁ মই ব্ৰেড আমলেট, আৰু মই একাপ চাহ খাম বুলি মই লৈছোঁ। আমি এতিয়া আৰু আমাৰ 100টা ছাবস্ক্ৰাইবাৰ যিহেতু হৈ গ'ল, সিহঁতি খাম বুলি কৈ আছিলে, সেইটো কাৰণে মই খুৱাবৰ কাৰণে এইটো মই আয়োজন কৰি দিছোঁ। সিহঁতক এটা পাৰ্টি দি দিছোঁ। আৰু কেনেকুৱা লাগিব পাৰ্টিটো খাবলৈ? কেনেকুৱা লাগিব? ভাল লাগিবনে পাৰ্টিটো খাবলৈ? এয়া মোৰ মানুহজনীও আহিছে, ইও খাম বুলি কৈছে, পূৰা খাম বুলি কৈছে। এতিয়াতো হাতত পইচাটো ইমানটো নাই, যিমানটো আছে সিমানটো খৰচা কৰিম আৰু। এয়া আনি দিলেহি ইহঁতক, মই নাখালোঁ, মই চাহ খালোঁ। আৰু ইহঁতি এয়া কি হৈছিলে, ব্ৰেড আমলেট খাইছে ইহঁতি গোটেই তিনিটাই। ইহঁতি ব্ৰেড আমলেট খাইছে। কেনেকুৱা লাগিছে? ভাল লাগিছেনে? আৰু এবাৰটো মোক ক'ব লাগিছিলে নহয়, আজি ইউটিউব চেনেলটোৰ 100টা ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে যে পাৰ্টিটো মই খোৱালোঁ আজি, তাকতো কিবা এটা তোমালোকেতো ক'ব লাগিছিলে নহয়। এতিয়া কি বুলি ক'ব অবিনাশ মৰাণ? কি বুলি ক'ব? আগবাঢ়ি যাব লাগে, খাই লওঁ মচন। ঠিক আছে, খাই লওঁ বুলি কৈছে। এতিয়া ইহঁতি খাই বৈ উঠিছে আৰু লাহেকৈ।
কেনেকুৱা লাগিলে ভাল লাগিলে নে খুব ধুনীয়া লাগিলে বুলি কৈছে কেনেকুৱা লাগিলে খাবলৈ ভাল লাগিলে নে ভাল লাগিলে কৈছে অবিনাশ মৰাণ শেষ হৈ লওক নেকি অবিনাশত পূৰা খাইছে এই ফোনত ব্যস্ত খুব ভাল লাগিলে কৈছে খাবলৈ আজি বুলি কৈছে চাহ একাপ খালোঁ ব্ৰেড আমলেট 3টা সিহঁতি খালে এতিয়া কেইটকা হয় পইচাটো দিওঁ এতিয়া আৰু আমি খাই বৈ একেবাৰে ওলাই আহিলোঁ এয়া হোটেলৰ বাহিৰলৈ ওলাই দিছোঁ অন্য মানুহ আহি আছে কি কওঁ আমি ৰুমলৈ যাওঁগৈ নেকি ঠিক আছে এইবাৰ কিবা এটা খাই লওঁ বুলি কৈছে বিমল খাই বুলি কৈ অবিনাশ মানে দোকানত সোমাইছে বিমল খাবলৈ এয়া গধূলি সময় হ'লে মানে ইয়াৰ যোনবিলাক তামিল মানুহে গধূলি মাইকী মানুহবিলাকে এনেকুৱা গধূলি সময় বুলি নহয় মানে দিনটোত মানে এনেকুৱা ফুল এডোখৰ লয় ইমানটো ডাঙৰকৈ নলয় সৰুকৈ লৈ পিনে এডোখৰ মূৰতে এনেকৈ লগাই থৈ দিয়ে এনেকৈ ফুলবিলাক ধুনীয়াকৈ এনেকৈ বিক্ৰী কৰে ইয়াত ফুল এনেকৈ খুব ধুনীয়াকৈ এনেকৈ ৰাখি থৈ দিয়া আছে আৰু ডাঙৰ দোকান আছে আপোনাক মই সৰু দোকানখনে দেখুৱাইছোঁ এনেকৈ মাইকী মানুহবিলাকৰ কাৰণে এই ফুলবোৰ এনেকৈ ইয়াত খুব ধুনীয়া লাগে সাউথ ইণ্ডিয়াত এনেকৈ ফুল লৈ আপোনালোকে দেখিছে হয়তো চিনেমাত দেখিব পাৰে তেনেকৈ তথাপিও মই এবাৰ আপোনালোকক এনেই দেখুৱাই দিছোঁ আমি এতিয়া হোটেলৰ পৰা খাই বৈ আৰু এতিয়া ৰুমলৈ আহি আছোঁ আহি থাকোঁতে অকণমান বজাৰো কৰি ল'লোঁ পাপৰ পেকেট এটা ল'লোঁ ভেন্দি ল'লোঁ আপোনাৰ গাজৰ লৈছোঁ তাৰপৰা ফ্ৰেঞ্চবিন ল'লোঁ ইয়াৰ ৰুমলৈ গৈ আছোঁ এতিয়া ৰুম পামগৈ আৰু বেছি সময় নাই এতিয়া গৈ আছোঁ খন্তেক সময় গাড়ী নাইকিয়া হয় আৰু আকৌ ইমান ভিৰ হয় গাড়ী বহুত ভিৰ হয় বহুত গাড়ী অহা যোৱা কৰে এইবিলাক ৰাস্তাত আহি আৰু ইয়াৰ ৰুমৰ ওচৰ পালোহি সিহঁতে এতিয়া কোম্পানীলৈ যাবগৈ তাৰপৰা যদি আমাৰ ভিডিঅ'টি ভাল লাগিছে কিবা এটা কৰিনে মোৰ চেনেলটি পাৰ্টিটো খাই লোৱা ন এতিয়া আমি ৰুমত যাম আৰু এইটো ভিডিঅ'টো ভাল লাগিলে মানে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবি সকলোৱে সিহঁতি ক'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে ভিডিঅ'টো যিহেতু বহিৰাজ্যত আমি এতিয়া কৰ্মগত তথাপিও এনেকৈ অকণমান যিমানটো পাৰিছোঁ আপোনালোকক ঘূৰি পকি কিবা এটা দেখুৱাই পিনে এনেকৈ অকণমান মনবিলাক অকণমান উৎফুল্লিত কৰি ৰাখিবলৈ বিচাৰিছোঁ অকণমান ফূৰ্তিকৈ থাকিবলৈ বিচাৰিছোঁ যদি আমাৰ ভিডিঅ'টো বনাওঁতে বা কিবা এনেকৈ যদি ভুল ভ্ৰান্তি হৈছে আমাৰ ভিডিঅ'বিলাকৰ ওপৰত যাতে আপোনালোকে মোক সকলোৱে ক্ষমা মাৰ্জনা কৰি দিয়ে যেন আৰু এনেকৈয়ে মোক আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে যাতে মোক উৎসাহ দি থাকে যেন তাকে কৈ মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।